এয়া ৰাতিপুৱা 4:30 বজাত মন্দিৰলৈ যাবলৈ বুলি বেয়া পাই বৰ লাজুকী এতিয়া এই গামোচা লৈ ওলাইছোঁ হোটেলৰ পৰা ছানৰাইজটো দেখাম আজি ন এইটো আৰম্ভ কৰোঁ এই চাইড যাওঁ নি এইটো চাইড তেতিয়া কিবা এটা খাব পাৰিম বাহিৰত আমি আছিলোঁ আমি এতিয়া উপস্থিত কন্যাকুমাৰী মন্দিৰ যাবৰ কাৰণে মন্দিৰ কাৰণে চাহ খাব লৈছোঁ কল দেখাই দিয়ক কল এয়া আমি তিনি বন্ধু গৈ আছোঁ মন্দিৰৰ ফালে এয়া ৰাতি নাজাৰা আপোনালোকে যিটো আপোনাৰ হেৰি হয় ষ্টেচনৰ পৰা আহি চিধা আহি থাকিলে আপুনি এইটো চাৰিআলি পাব আপোনালোকে চিধা গ'লে মন্দিৰ পাব আৰু আপোনাৰ দিনত আপোনাৰ দেখাম আমি আহোঁতে ৰাতি চব মানুহ কম ৰাস্তাত আগত মানুহ গৈ আছে এয়া আমি বিশেষ এতিয়া বহি অপেক্ষা কৰিছোঁ মন্দিৰৰ মুখত এয়া স্বামীসকলে আহি পিনে ৰাতিপুৱা গা ধুইছে এয়া ৰাতিপুৱা ছানৰাইজ চলোৱাৰ আগত যিটো দৃশ্য চক মানুহ চক বেলি ওলাব এতিয়া মানুহ মানে অতিপাত মানুহ আৰু এয়া যিটো দৃশ্য বহুত এটা বেলেগ অদ্ভুত আৰু আমাৰ বিশেষ মানে এই মন্দিৰটোত যিমান পাৰে ৰাতিপুৱা আহি প্ৰত্যেকজন মানুহে ছানৰাইজৰ কাৰণে ৰখি থাকে আৰু ইয়াৰ প্ৰথম সূৰ্য ওলোৱাৰ পিছত দেখিছে আপোনালোকে কিমান ধুনীয়া এটা নাজাৰা আৰু এই বস্তুটো একচুৱেলি চাবৰ কাৰণে বহুত মানুহে হয়তো ৰাতিপুৱা 4-3 বজাত দূৰ পৰা আহি ইয়াত ৰখি থাকে অতিপাত মানুহ আৰু সেই হিচাপে আমিও বেলেগে কোৱা মতে শুনি আমিও আহিছোঁ আৰু এয়া মুখতে যিখন আমাৰ এখন হোটেল দেখিছোঁ এই হোটেলখনতে যাওঁ কি পাওঁ খাওঁ আপোনালোকক দেখাওঁ ভিডিঅ'টো আগলৈ চাই থাকিব ভাল লাগিলে লাইক কৰি থাকিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব
আৰু ইয়াত বহুত সোনকালে দোকানখিনি খোলে, কাৰণ অসমৰ হওক বাহিৰৰ হওক ফৰেনৰ হওক বহুত মানুহ আহে ইয়াত, ইণ্ডিয়াৰ বাহিৰৰ পৰা আহে, ইণ্ডিয়াৰ ভিতৰৰ পৰা। আৰু চব দোকানখন ইমান চাফ চিকুণ, আমাৰ চাগে তাত ইমান ৰাতিপুৱা চাফ চিকুণ কৰিবলৈ বহুত টাইম লাগে। আৰু কি লাগিছে ইয়াত কৈ আৰু নালাগে গৈছে নেকি ফটো হেৰিটো নাই এনেকৈ আহিছে কোনে চাম তামোল কি হ'ল নাৰিকল কাপোৰ বনাবি কালাৰ বোৰ্ড এক্সট্ৰা আনিলো বাৰু কালাৰ বোৰ্ড फुल कलर रेड कलर चाहिए ब्लैक 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 ऑलरेडी ब्लैक है वो कलर डालना नहीं कलर এতিয়া আহি পালোঁ আপোনাৰ টেটু দোকান বন্ধু এজনে টেটু বনাব কৈছে আমাৰতো এইটো চখ নাই চাওঁ কেতিয়া ভৱিষ্যত কিবা হ'লে আমি বনাম দেখাওঁ আপোনাক কেনেকৈ কি কৰে কিমান টকাত আৰু ইয়াত কিমান টকাত টেটু এটা বনাব পাৰে আমাৰ অসমততো বহুত টকা লয় টেটু এটা বনাবলৈ বহুতে ভাল পায় বহুতে বেয়াও পায় যাৰ যিটো ইচ্ছা তো এতিয়া মই বিশেষ বহুত ডাঙৰ এখন টেটু দোকানত ইয়াত মানে ৰকম ভেৰাইটিজ টেটু বনায় আৰু এটা কথা চাব অসমত এইটো যিটো টেটু বনাইছে এই টেটুৰ দাম হয়তো 2000-3000 টকা হ'ব পাৰে আৰু ইয়াত যিটো টেটু বনোৱা হৈছে কন্যাকুমাৰীত এডাল শিৱৰ ত্ৰিশূল বনোৱা হৈছে এই ত্ৰিশূলডালত মাত্ৰ 400 টকাত আমি ত্ৰিশূলডাল বনাইছোঁ আৰু আপোনালোকে যদি কন্যাকুমাৰী আহে কিনাৰতে আপুনি কন্যাকুমাৰী মন্দিৰৰ পৰা ওলাই লেফ্ট চাইডে পাবই তাতে পাব আপোনালোকে কম পইচাতে টেটু বনাব পাৰে আমাৰ অসমততো আপোনাৰ 2-3 হাজাৰমান টকা হৈ যাব চাগে আৰু এইটো বুকুৰ মাংস এটা কণী অনিয়ন গ্ৰেভি আৰু ইয়াতকৈ আপুনি আৰু নাপায় একচুৱেলি কি হয় অসমত ইমান টকাত ইমানখিনি বস্তু কিয় দিব নোৱাৰে বুলি বহুতে কমেণ্ট কৰিব পাৰে একচুৱেলি কি হয় ইয়াত হয়তো চিকেনটোৰ অলপ দাম কম সেইটো কাৰণে কাৰণ আমাৰ অসমতো বহুত ইণ্ডাষ্ট্ৰি আছে কিন্তু চবেই ব্ৰইলাৰ ফাৰ্ম নোখোলে মানে লাজ কৰে ভয় কৰে ইয়াত প্ৰত্যেকটো মানুহে ফাৰ্মৰ কাম কৰে আপুনি চাওক এটা লেগ পিচ কিনিবলৈ গ'লে আমাৰ তাত 40 টকাটো 50 টকা আপোনাৰ লেগ পিচ এডোখৰ মাংস একে দাম হ'ল এটা কণী 10 টকা কিনিলে আৰু যেতিয়া বিকিব 20 টকা হ'ব আপোনাৰ 120 টকা ইয়াত ভাত এইটো 10 টকা এইটো ভাত পায় নেকি নাপায়তো গ্ৰেভি দিছে ন ডান আপুনি বাহিৰত ওলাওক মই গৈছোঁ